Hey guys, welcome back to my YouTube channel. So guys, আজি এখন নতুন ৰিজৰ্টত আহিছো বাইপাছৰ ওচৰতে বৰঘাটৰ ওচৰতে আছে এয়া দেখিছে AS02 কেফে বুলি আছে তো আমি গৈ আছিলো তো ভাবিলো যে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ তো গাইজ বৰ ধুনীয়া ইয়াত এটা আনকমন বস্তু ইয়াত দেখিব পোৱা যায় যে এইটো মানে ইয়াতে বিহু চিহু শ্ব'বিলাক হৈ থাকে তো আপোনালোকক এইবিলাক সকলোবিলাক দেখাবলৈ আহিছোঁ তো বলকচোন ভিডিঅ'টো শেষলৈকে চাওঁ তো গাইজ যেতিয়া সোমাই আহিলোঁ সোমাই আহি পেলাই এইটো এটা ঘৰ এটা দেখিলোঁ একদম ওপৰৰ পৰা যিটো ঘৰ আছে বলকচোন তালৈ যাওঁ মই এনেকুৱা ঘৰ দেখিলে মানে ৰ'ব নোৱাৰোঁ একদম চাংঘৰ বুলি ক'লে মানে একদম মই মানে পাগল হৈ যাওঁ আৰু তো বলক তো গাইজ একদম ওপৰলৈ উঠি আহিলোঁ মানে নাজাৰাটো দেখি নহয় ইয়াৰ পৰা যিটো ভিউ গোটেই বাইপাছখন দেখি থাকে কিবা এটা ড্ৰোন শ্বট লাগে তো একদম এয়া চাওক আপোনালোকে অকণমান চাই দিয়ক ইয়াৰ পৰা একদম পুৰা ড্ৰোন শ্বট ইয়াৰ বৰ্তমান মোৰ লগত উপস্থিত আছে ইয়াৰ যি স্বত্বাধিকাৰী 4জন আছে তাৰে 2জন মোৰ লগত উপস্থিত আছে প্ৰথমজনক মই মাতিছোঁ অকণমান আহক তো নমস্কাৰ দাদা আপোনাৰ নামটো মোৰ নাম বিশ্বকমল বৰা ন তো এতিয়া আমি ইয়ালৈ আহিছোঁ যেতিয়া AS02 কেফে দেখিলোঁ তো এইটো মানে নামটো কেনেকৈ মনত আহিলে AS02 নামটো আহিছে একদম সঁচা কথা আমি গৈছিলোঁ শ্বিলঙৰ ML05 কেফে তাত গৈছিলোঁ তাত গৈ পেলাই দেখিছোঁ শ্বিলঙৰ ML05 কেফে আপোনাৰ মানে মেঘালয়ৰ লগতে শ্বিলঙক উপস্থাপন কৰি আছে এতিয়া মানুহে যেনেকৈ ML মানে মেঘালয় 05 মানে শ্বিলঙৰ ষ্টেচন তেনেকৈ ভাবিলোঁ আমি নগাঁওখনকো কৰিব পাৰোঁ অসমৰ লগতে আৰু নামটো ইউনিক হয় ধুনীয়া হয় সেইটো কাৰণে আমি AS02 ৰাখিছোঁ যিটো AS মানে অসম 02 নগাঁও যিটো আমি নগাঁও পৰিকল্পনা কেনেকুৱা মানে ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা কি কৰিম কি নকৰিম ভৱিষ্যতে বৰ্তমান আমি এখন ৰিজৰ্ট নহয় বৰ্তমান এখন ধাবাত খুলিছোঁ ধাবা হয় কেফে হয় AS02 কেফে কাম ধাবা আৰু বৰ্তমান ইয়াত বৰ্তমান ফুডটো চলি আছে মানুহৰ খোৱা বোৱাটো থকা ষ্টে বৰ্তমান নাই বহুতে কৈ আছে যে আমাক থকা জেগা লাগে যিটো বাঁহৰ কটেজ আছে আপোনালোকে দেখুৱাইছে চাগে দাদাই বাঁহৰ চব বনোৱা হৈছে আপোনাৰ চাংঘৰ টাইপৰ এতিয়া চবেই ভাল পাইছে গৰম দিন আহিছে যিহেতু মাটিৰ পৰা ওপৰত আছে ধুনীয়া চাল তাল দি এতিয়া চবেই কৈ আছে থকা জেগা লাগে এতিয়া আমি ভাবিছোঁ ভৱিষ্যতে AS02 কেফেৰ লগতে AS02 নামৰ মানে AS02 অকণমান নামটো ভালকৈ বনাই কৰি এখন ৰিজৰ্ট খোলা তেখেত আহিব আহক এপাক আপোনাৰ নামটো উদ্যানজ্যোতি গগৈ এতিয়া আপোনালোকে যি কটেজ খুলিছে কটেজটো অলপ আনকমন কৰিছে হয়নে বেলেগ ময়ো বহুত জেগাত গৈছোঁ বহুত হেৰি এনেকৈ গৈছোঁ তাত কিন্তু কটেজবিলাক অলপ মানে এটা ঘৰৰ হেৰি নিচিনা ইয়াত আপোনালোকে মাটিত বহোৱা নিচিনাকৈ এটা নতুন ছিষ্টেমত হেৰি কৰিছে বৰপিৰা চিষ্টেম যোনটো কৰিছে এইটো কেনেকৈ আহিলে মাইণ্ডত কেনেকৈ আহিলে একচুৱেলি আমাৰ এতিয়া কিছুমান পেচেঞ্জাৰ বাহিৰৰ পৰা গুৱাহাটীৰ পৰা আহে সিহঁতে মানে বস্তুটো চবেই আজিকালি থিয়ৰি খায় বহুত দূৰৰ পৰা ট্ৰেভেলিং কৰি আহে প্লাছ বহি খায় এটা অলপ দেখোঁ আউজি খায় ভাগৰ লাগে তেতিয়াহ'লে আমি এইটো বনোৱা আমাৰ মেইন উদ্দেশ্য হৈছে যোনবা বাহিৰৰ পৰা আহে ধুনীয়াকৈ কটেজটো লৈ পেলাই হয় সিহঁতে খাওক তাতে বহি আৰামছে চিল কৰক বা কিবা কৰক আৰামছে 1 ঘণ্টা 2 ঘণ্টা লৈ পেলাই ধুনীয়াকৈ তাত ঘূৰি মেলি আৰামছে কটেজ থৈ সেইটো আমাৰ এটা জাপানীজ ষ্টাইলৰ আমি এইটো তাই টেকনিকটো আনি পেলাই ইয়াত এইটো কৰিছোঁ যে মানুহ যে আহি পেলাই মানে বহি খাই পেলাই নহয় আৰামছে ঘূৰি মেলি যি কৰিব বিচাৰে যে তাতে মানে আৰামছে মানে নিজৰ কমফৰ্ট জ'নত গম পাইছোঁ যে মই শুনিছোঁ ইয়াতে কিবা গান বাজনা তেনেকুৱা কিবা হেৰি আবেলি সময়ত পাতা হয়নে এইটো বিষয়ে অকণমান দৰ্শকক কৈ দিয়ক তো আমাৰ ইয়াতে প্ৰতি দেওবাৰে আপোনাৰ জেমিং বুলি যোনটো কোৱা হয় জেমিং হয় আৰু অ'পেন মাইক জেমিং হয় এনেকুৱা নহয় যে আমি কাৰোবাক মাতি আনিম ডেইলি পইচা দি পেলাই মাতি আনি আপোনালোকৰ আগত উপস্থাপন কৰিম গান গাব নাচিব তেনেকুৱা নহয় আমাৰ অ'পেন মাইক থাকে এতিয়া আমাৰ গাঁৱতে মোৰ লগৰ বা সৰু দাদা ভাইটি ভণ্টি এনেকুৱা বহুত হৈছে যোনে নতুনকৈ গান গাব শিকি আছে বা গান গাবৰ কাৰণে প্লেটফৰ্ম পোৱা নাই ষ্টেজ এটা পোৱা নাই মানুহক গাই শুনাব পৰা নাই তেনেকুৱা তেওঁলোক ইয়াত আহিব পাৰে অ'পেন মাইক থাকিব এভৰি চানডে সন্ধিয়া আপোনাৰ ধৰক 4:30 5টা মানৰ পৰা 9টা 9:30 মানলৈকে এভৰি চানডে অ'পেন মাইক থাকে আপুনি গান গাব বিচাৰে বা আপুনি কবিতা পয়েট্ৰি কৰিব বিচাৰে বা মিমিক্ৰি কৰিব বিচাৰে আপুনি আহি পেলাই নিজে কৰি পেলাই দৰ্শকক শুনাব পাৰে কৰি পেলাই তাৰ বাহিৰেও আপুনি এভৰি চানডে আহক ইয়াতে ধুনীয়া ভালকৈ প্ৰগ্ৰাম ৰখা হয় আৰু প্ৰগ্ৰাম চাই এনজয় কৰক খোৱা বোৱাৰ লগতে এণ্টাৰটেইনমেণ্ট এইটোৱে সেইটো কটেজ বলকচোন একদম ধমাধম যাওঁ বলক শুই দিব পাৰি এনেকৈ বিন্দাছ শুই দিব ইয়াত এনেকৈ বহি খাব পাৰে এনেকৈ খাওঁ যদি খাই আমনি লাগিছে পেট ভৰা নিচিনা পাইছে ইয়াতে অকণমান বাগৰ দিব পাৰে যদি আপুনি দূৰৰ পৰা আহিছে ওচৰৰ পৰা আহিলেও পাৰে কিন্তু দূৰৰ পৰা যেতিয়া আহি পেলাই ভাগৰ লাগি কি হয় চকীত বহি থাকিলে মানুহৰ বহুত এলাহ লাগে ইয়াত বহুতো গাড়ী চলাই আহিছে অকণমান কঁকালটো পোনাব মন যায় গতিকে ইয়াত মই এই বস্তু দেখি বহুত ভাল পাইছোঁ আৰু এজ এ কাষ্টমাৰ হিচাপে মই কৈছোঁ নিজে ফিলটো পাইছোঁ
অ' গাইজ একদম মজা আৰু এই যে চাইনিজ ফুডবিলাক দেখিছে চাইনিজ ফুডবিলাক যে একদম কেটেককে খাই যে সেই তেনেকেই খাব পাৰি মানে একদম বিন্দাছ আৰু একদম মজা যি মন যায় তাকে কৰিব পাৰি ইয়াতে বহক এনেকৈ কৈ ধ্যান কৰোঁ বুলি ক'লে ধ্যানো কৰিব পাৰি এনেকৈ কৈ খাম বুলি ক'লে আৰু মানে কি জানে আমাৰ অসমীয়াৰ এটা সংস্কৃতিৰ এটা হেৰি আছে মাটিত বহি খোৱাটো আৰু যোনটো মানে এনেকৈ বহি খোৱাটো ইয়াতে এটা মানে নতুন প্ৰচলন কৰিছে তো বঢ়িয়া ইয়াতে ভাল লাগিব ইয়াতে খাম বুলি ভাবি আছোঁ আজি কিবা এটা অৰ্ডাৰ দিম আবেলি আহিছোঁ যিহেতু তো ইয়াতে কিবা এটা অৰ্ডাৰ দি ইয়াতে খাম মানে ভাল লাগিছে কিবা এটা ইউনিক মানে বস্তুটো অলপ বাহিৰৰ টাইপৰ চিন্তা কৰিছে থলুৱা সংস্কৃতিৰে একদম বেষ্ট হয় থলুৱা সংস্কৃতিৰে বাহিৰৰ টাইপৰ মানে এটা বস্তু আনিবলৈ চেষ্টা কৰিছে বহুত ভাল লাগিছে এটা কথা হ'ল আজিকালি মানুহৰ ফেটছ কিয় হয় বেছিকৈ খায় ডাইনিঙত বহি খায় ডাইৰেক্ট খানা গৈ থাকে বেছিকৈ খাই গৈ থাকে আগতে মানুহে তলত বহি খাইছিলে যাৰ কাৰণে এই পেটত ফেটছ নাছিলে আৰু আম্বানী আমাৰ যি অনিল আম্বানী নে মুকেশ আম্বানী বৰ্তমান ৰিলায়েন্সৰ মালিক তেখেতেও শুনিবলৈ পাইছোঁ তলত বহি খায় গতিকে তলত বহি খোৱাৰো এটা প্ৰাকৃতিক গুণ আছে গাইজ সেইটো কাৰণে মই ভাবিছোঁ এইবাৰ তলত বহি খাম আৰু মুকেশ আম্বানী হ'ম তেতিয়াহে হ'ম তলত বহি খাম আৰু মুকেশ আম্বানী হ'ম খাওক মুকেশ আম্বানী হওক তলত বহি খাওক একদম ইউনিক লাগিলে যোনটো আপোনালোকক মই দেখাই আছোঁ প্ৰতিটো কটেজৰ এটা এটা নাম দিছে যিহেতু এইখনৰ নাম A02 কেফে হয় সেইটো কাৰণে এয়া চাওক A021 022 আৰু এইফালে A023 তো এই বস্তুটো মানে মোৰ সাংঘাতিককৈ আনকমন লাগিলে তো খুব ভাল লাগিছে মানে এই বস্তুটো মানে ইউনিক কৰিছে আৰু গোটেই কেফেখনেই ইউনিক সেইটো কাৰণে মই ইউনিক কেফেবিলাকত গৈ খুব ভাল পাওঁ ঐ কি খাবা এতিয়া কি খাওঁ মাছকে খাওঁ দিয়া মাছ খাম নেকি মাছত বহুত কাঁইট থাকে কাঁইট মাছত কাঁইট থাকিলে ডিঙিত লাগিব ডিঙিত ইয়াতে লাগিব পাৰে মাছ নাখাওঁ মাংস খাওঁ মাংসত কাঁইট চাইট নাথাকে নহয় হাৰ্ডি থাকে হাৰ্ডি যদি জাতত লাগে ইয়াত যদি লাগে নাই হাৰ্ডি নালাগে ইমান ফাক নাই আৰু আমাৰ জাতত ইমান ফাক নাই গম পাইছানে মাংসকে খাওঁ মাংস দিব দেই মাংস মাংস দিব মাংস খাম ন আমাৰ দাদাই আহিছে চাৰ্ভ কৰিব একদম ধুনীয়াকৈ দিব মোৰ ভাগত বেছিকৈ দিব দেই মোৰ ভাগত বেছিকৈ দিব দিছোঁ তোমাৰ ভাগত কমকৈ দিব দিছোঁ দেই বেছিকৈ খাম চাওক দেখিলে একদম মজা লাগিব তোমাৰ ভাগতো পৰিলে ইয়াৰ ভাগতো পৰি গ'ল এই নাই আৰু মই ইমান তো গাইজ এতিয়া খাবলৈ লৈছোঁ এয়া চাওক এখেতেতো মাৰিয়ে আছে তো এয়া খাবলৈ লৈছোঁ এনেকুৱা হৈছে আপোনালোকক ফিডবেকটো দিওঁ ভাল হ'লে ভাল বেয়া হ'লে বেয়া একদম ডাইৰেক্ট আৰু দেই কোনো হেৰি নাই তো ফাৰ্ষ্ট বাইট এক নম্বৰ আহক চাওমিন বেষ্ট হৈছে চিকেন চাওমিন খাইছোঁ বেষ্ট হৈছে মই চাওমিন বহুত খাওঁ তো এইটো চাওমিন বেষ্ট হৈছে একদম মজা লাগিছে একদম ধুনীয়াকৈ খাই ল'লোঁ একদম বিন্দাছ খাই লৈছোঁ তো একদম খানা বহুত ধুনীয়া হয় ইয়াতে বহুত ভাল লাগিলে চাওমিনখিনি খাই পেলাই একদম আৰামছে খালোঁ আপোনালোকে দেখিলে টাইম লেপছটো কৰিলোঁ টাইম লেপছটো দেখিছে চাগে তো খানা বহুত ভাল ইয়াত আহিব আমাৰ পেট নাছিল কাৰণে এইখিনিয়ে খালোঁ আৰু খাওঁ
দেখিছে নহয় আপোনালোকে এবাৰ কিমান খাই দিওঁ তো পেট নাছিলে আৰু ৰাতিলৈ কিবা কিবি খানা চানা আছে তো বিহু বুলি ইমানখিনি খালোঁ তো গাইজ দেখিছে একদম ভিতৰটো একদম তলৰ পৰা আছোঁ আমি ইয়াৰ তলৰ পৰা একে ওপৰলৈকে এয়া চাওক একদম ধুনীয়া ভিডিঅ' চলি আছে অলপ কাটি ল'বা এটা ভিডিঅ'তে কৰিব এতিয়া মই আকৌ এক্সপ্ৰেশ্যন দিম তো বাহিৰৰ পৰা আহি জপি জপি হ'ল আৰু তুমি মাল খোৱা ভিডিঅ'টো মই নাখাওঁ ভাল বঢ়িয়া